এজন মানুহে আনজনৰ কাষত থিয় দিলে অসম কেতিয়াও হাৰিব নোৱাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা ঘৰ, এটা পৰিয়াল, এটা সপোন। মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে সকলো পানীৰ সোঁতত উটি গ'ল। এগৰাকী মাকে বুকুত সন্তানক সাবটি ধৰিছে। এজন বৃদ্ধই নিজৰ ঘৰখনৰ ফালে চাই চকুলো টুকিছে। এজন কৃষকে নীৰৱে চাই আছে, য'ত কালিলৈকে পথাৰখন সেউজীয়া হৈ আছিল, আজি তাত কেৱল পানী। কিন্তু এই কাহিনী কেৱল দুখৰ নহয়, এই কাহিনী হৈছে অসমীয়া মানুহৰ সাহস, একতা আৰু মানৱতাৰ। কাৰণ এজন মানুহে আনজনৰ কাষত থিয় দিলে অসম কেতিয়াও হাৰিব নোৱাৰে। বানে কি কঢ়িয়াই নিয়ে, বানপানীয়ে কেৱল ঘৰ নাভাঙে, ই ভাঙে শিশুৰ হাঁহি, ই ভাঙে এজন কৃষকৰ বছৰজোৰা পৰিশ্ৰম, ই ভাঙে বহু পৰিয়ালৰ সপোন। ৰাতিটো য'ত নিজৰ বিচনাত কটাইছিল, পিছদিনা সেই পৰিয়ালটোৱে আশ্ৰয় শিবিৰত ঠাই বিচাৰিবলগীয়া হয়। কোনোবাই নিজৰ জীৱনৰ সকলো সঞ্চয় হেৰুৱায়, কোনোবাই নিজৰ পোহনীয়া জীৱ জন্তুবোৰো বচাব নোৱাৰে। সেই মুহূৰ্তত মানুহে বুজি পায়, জীৱনত একোৱেই চিৰস্থায়ী নহয়। যেতিয়া মানৱতা জীয়াই উঠে, এনেধৰণৰ কঠিন সময়তেই আন এটা দৃশ্য দেখিবলৈ পোৱা যায়। এজন ডেকাই নিজৰ নাও লৈ উদ্ধাৰৰ বাবে ওলাই যায়। এগৰাকী মহিলাই নিজৰ ওচৰত থকা অলপ খাদ্যও এটা বানপীড়িতৰ পৰিয়ালৰ সৈতে ভাগ কৰে। যুৱক যুৱতী, স্বেচ্ছাসেৱক, চিকিৎসক, আৰক্ষী, উদ্ধাৰকাৰী দল সকলো একেলগে মানুহ বচাবলৈ আগবাঢ়ি আহে। তেতিয়াই অনুভৱ হয়, মানুহৰ আটাইতকৈ ডাঙৰ পৰিচয় ধন নহয়, মানৱতা। অসমৰ আচল শক্তি, অসমক শক্তিশালী কৰি ৰাখে ইয়াৰ মানুহৰ সাহস, একেলগে আগবাঢ়ি যোৱাৰ মনোবল আৰু আনজনৰ কাষত থিয় দিয়াৰ মানসিকতা। যেতিয়া বিপদ আহে, কোনোবাই নিজৰ নাও লৈ উদ্ধাৰত নামে, কোনোবাই নিজৰ খাদ্য ভাগ কৰে, কোনোবাই দিন ৰাতি একাকাৰ কৰি অসহায় মানুহৰ কাষত থিয় দিয়ে। সেই মুহূৰ্তত কোনো মানুহ ডাঙৰ বা সৰু নহয়, সকলোৰে লক্ষ্য মাত্ৰ এটা জীৱন ৰক্ষা কৰা আৰু এজন মানুহৰ মুখত পুনৰ হাঁহি ঘূৰাই অনা। এয়াই অসম, এয়াই আমাৰ পৰিচয় আৰু এয়াই হৈছে অসমৰ আচল শক্তি। জীৱনৰ শিক্ষা। বন্ধু বান্ধৱীসকল, বানপানীয়ে আমাক এটা ডাঙৰ শিক্ষা দিয়ে। জীৱনত ধন সম্পত্তি হেৰুৱাব পাৰি, কিন্তু সাহস হেৰুৱাব নালাগে, আশা হেৰুৱাব নালাগে। কাৰণ সাহস থকা মানুহে শূন্যৰ পৰাও নতুন জীৱন আৰম্ভ কৰিব পাৰে। বানৰ কষ্ট কেৱল পানীতে সীমাবদ্ধ নহয়। বন্ধু বান্ধৱীসকল, বানৰ কষ্ট কেৱল পানীৰ মাজত খোজ কঢ়াতে শেষ নহয়। বহু শিশুৱে দিনৰ পিছত দিন স্কুললৈ যাব নোৱাৰে, বহু পৰিয়ালৰ চোলাত জুই নজ্বলে, কিছুমান লোকে নিজৰ জীৱনৰ কষ্টেৰে গঢ়া সৰু ব্যৱসায়ো হেৰুৱায়, বহু বৃদ্ধই ঔষধ নোপোৱাৰ কষ্ট ভোগ কৰে আৰু বহু মানুহে মাথো এটা আশাৰে অপেক্ষা কৰি থাকে, কোনোবাই আহি আমাৰ খবৰ ল'ব নেকি। সেই অপেক্ষাই বুজাই দিয়ে, বিপদৰ সময়ত মানুহৰ কাষত মানুহ থিয় দিয়াটোৱেই আটাইতকৈ ডাঙৰ শক্তি। এটা সৰু সহায়ৰ মূল্য। জীৱনত ডাঙৰ সহায় কৰাটো সদায় প্ৰয়োজনীয় নহয়। কেতিয়াবা এটা বটল খোৱা পানী, এটা খাদ্যৰ পেকেট, এযোৰ কাপোৰ বা এটা সান্তনাৰ বাক্যও কাৰোবাৰ মনলৈ নতুন আশাৰ পোহৰ কঢ়িয়াই আনিব পাৰে। মনত ৰাখিব, সহায় কিমান ডাঙৰ সেয়া গুৰুত্বপূৰ্ণ নহয়, সহায় কৰাৰ মনটোৱেই আটাইতকৈ ডাঙৰ। আমি কি কৰিব পাৰোঁ? হয়তো আমি সকলো মানুহক সহায় কৰিব নোৱাৰিম, কিন্তু আমি নিজৰ সামৰ্থ্য অনুসৰি যিমান পাৰোঁ বিপদৰ সময়ত কাৰোবাৰ মুখত পুনৰ হাঁহি বিৰিঙাব পাৰোঁ। যদি আপোনাৰ সামৰ্থ্য আছে, এটা খাদ্যৰ পেকেট দিয়ক, এবটল বিশুদ্ধ পানী দিয়ক, এযোৰ কাপোৰ দিয়ক, আৰু যদি সেই সুযোগো নাথাকে, তেন্তে অন্তত এটা সাহসৰ কথা কওক।
কাৰণ কেতিয়াবা এটা উৎসাহজনক বাক্যয়ো মানুহক নতুনকৈ জীয়াই থকাৰ সাহস দিয়ে। আজি অসমৰ বিভিন্ন প্ৰান্তৰ বহু মানুহে নিজৰ সামৰ্থ্য অনুসৰি বানপীড়িত লোকসকলৰ কাষত থিয় দিছে। কোনোবাই খাদ্য আগবঢ়াইছে, কোনোবাই বিশুদ্ধ খোৱা পানী, কোনোবাই ঔষধ, আৰু কোনোবাই কেৱল এটা সাহসৰ কথা কৈ আশাৰ পোহৰ জ্বলাবলৈ চেষ্টা কৰিছে। এই সকলো সহায়ৰ হাতলৈ আমাৰ আন্তৰিক সন্মান আৰু কৃতজ্ঞতা। মনত ৰাখিব, এটা সৰু সহায়ো কাৰোবাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। সেয়েহে যদি আপোনাৰো সামৰ্থ্য আছে তেন্তে নিজৰ সাধ্য অনুসৰি এটা সহায়ৰ হাত আগবঢ়াওক। কাৰণ এজন মানুহে আনজনৰ কাষত থিয় দিলে এটা পৰিয়াল নতুনকৈ জীয়াই উঠিব পাৰে। আৰু যেতিয়ালৈকে অসমৰ মানুহে এজনে আনজনক সহায় কৰি থাকিব তেতিয়ালৈকে কোনো দুৰ্যোগেই অসমৰ সাহস আৰু মানৱতাক পৰাস্ত কৰিব নোৱাৰিব। আজি যিসকলে বানৰ কষ্ট ভুগি আছে, মনত ৰাখিব এই সময়ো পাৰ হৈ যাব। পানী কমিব, আকাশ পুনৰ নীলা হ'ব, শিশুৰ হাঁহি পুনৰ উভতি আহিব, খেতিয়কৰ মুখত পুনৰ হাঁহি জিলিকিব আৰু অসম পুনৰ থিয় হ'ব। কাৰণ ঘৰ ভাঙিব পাৰে কিন্তু মনোবল নহয়, সপোন উটি যাব পাৰে কিন্তু আশা নহয়। যেতিয়ালৈকে এজন মানুহে আনজনক সহায় কৰি থাকিব তেতিয়ালৈকে অসম কেতিয়াও হাৰিব নোৱাৰে। ধন্যবাদ। জয় আই অসম।